এয়া হ'ল ৰঙিয়া আৰু এইফালে যদি যায় আপুনি ভূটান ৰোড পাব এইটো সাইডে গলে আৰু যদি আৰু এইটো সাইডে যোৱা যায় তেনেহলে আপুনি ষ্টেচন ৰোড পাব আৰু দুইফালেৰে আহিব পাৰে আৰু ইয়াতে চলি আছে আসাম ষ্টেট ইনভিচনেল টাইকাণ্ডো চেম্পিয়নশ্বিপ 2025 আৰু এইফালে দেখিছে পিছফালে ষ্টেচনে গোটেইখিনি খালি যাওঁতে এইটো ৰাস্তাৰে ঘূৰি যাব লাগে আৰু ইয়াৰে ভিতৰত আমি এতিয়া গৈ চাম যেহেতুকে আজি খেলখনৰ উদ্বোধনী আৰু কালি 21 তাৰিখ কালি 22 তাৰিখ আৰু 23 তাৰিখে এই খেল চলিব আৰু আজি 21 তাৰিখে এই খেলখনৰ উদ্বোধনী অনুষ্ঠান আৰু এই উদ্বোধনী অনুষ্ঠান মই আপোনালোকক কিছু দেখুৱাম আৰু তাৰ আগতে মই ইয়াৰে কিছু দৃশ্য দেখাব বিচাৰিছোঁ ইয়াতে দেখিছে এইখন সম্পূৰ্ণ ডাঙৰকৈ মঞ্চ সাজিছে দুইফালে মানুহ বহিব পাৰে এই মূৰৰ পৰা সেই মূৰলৈ আৰু ইয়াতে চাৰিখন দেখিছে ইয়াৰ পৰা সেই মূৰলৈ বহিব পাৰে আৰু এইটো সাইডেও আছে এনেকৈ দুফালৰ পৰা বহি খেল চাব পাৰে ইয়াতে চাৰিটা মানে একেলগে চাৰিখন খেল চলি থাকিব ইয়াতে প্ৰথম এখন দুখন আৰু ইয়াতে তিনিখন আৰু এইখন চাৰিখন খেল একেলগে হৈ থাকিব আৰু ইয়াতে এইবিলাক এতিয়া বহুৱাই আছে মেট্ৰেছবিলাক এইবিলাক আমাৰ টাইকাণ্ডো খেলৰ ল'ৰাবিলাকে বহুৱাই আছে যিয়ে নহওক বাৰু এইখন হ'ল মঞ্চ যিখন মূল মঞ্চ এইখনেই হয় আপোনাৰ এই ষ্টেজতে পুৰস্কাৰবিলাক হয়তো দিয়া হ'ব আৰু এইবিলাক দেখিছে ইয়াতে ড্ৰেছ চেঞ্জ কৰিবলৈ বা কোনোবা থাকিবও পাৰে খানা খোৱাৰ ব্যৱস্থাও আছে পিছফালে ইয়াতে ভাত বনাই আছে আৰু ভাত কিন্তু ভালেই বনাইছে আপোনাৰ বইল দালি আৰু তাৰ সৈতে ভাত আৰু অলপ চব্জি থাকিব আৰু পিছফালে ভাত খোৱাৰ ব্যৱস্থা আছে মই সেইফালে যোৱা নাই বাৰু সেইফালে এইবিলাক নেদেখাওঁ আৰু এইবিলাক কিছুমান প্ৰাইজ আনি থৈছে এইবিলাক কোচাৰৰ কাৰণে প্ৰাইজ আনি থৈছে এইবিলাক প্ৰাইজ দেখিছে আৰু বহুতো প্ৰাইজ আছে আৰু ইয়াতে মাননীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া ইয়াতে আহিছে আৰু খেলৰ দ্বাৰা এজন ষ্টুডেণ্টে কেনেকৈ নিজৰ কেৰিয়াৰ গঢ়িব পাৰে বা চাকৰি ক্ষেত্ৰত হওক কেনেকৈ আগবাঢ়ি যাব পাৰে এই সকলো বিষয় তেওঁ বিৱৰি কয় ভাষণটো মই বৰ বেছি দিব পৰা নাই যদিও মই আপোনাক কৈ দিলোঁ যে তেওঁ ধুনীয়াকৈ বিৱৰি ক'লে আৰু ডেমনষ্ট্ৰেশ্যন চলি আছে এয়া দেখিছে এয়া ব্ৰেকিং কৰিব দিছে আৰু এনেকৈ আজি মই ভিডিঅ'টো সামৰণি মাৰিলোঁ বাৰু যদি কালি পাৰোঁ মই খেলখন দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ চেনেলটো চাই থাকিব